stone from your room way back in Boulder. We ain't The legends and the myths, the testaments they told. চেইনস্মোকাৰ্ছৰ গানবোৰ এটা জেনেৰেশ্যনৰ বাবে আৱেগ। আপোনালোকক জনাবলৈ পাই সুখী হৈছো যে গ্ৰেমি উইনিং ইলেক্ট্ৰনিক মিউজিক ডুঅ' দ্য চেইনস্মোকাৰ্ছ অৰ্থাৎ ড্ৰু টেগাৰ্ট আৰু এলেক্স পল প্ৰায় ৩টা বছৰৰ পিছত আকৌ আহিব ভাৰতলৈ। বিগত ২০২৩ বৰ্ষৰ পিছত ভাৰতীয় অনুৰাগীয়ে আকৌ এবাৰ সুবিধা লাভ কৰিব চেইনস্মোকাৰ্ছৰ কনচাৰ্ট উপভোগ কৰিবলৈ। এইবাৰ তেওঁলোক আহিব মুম্বাই, দিল্লী আৰু বেংগলোৰলৈ। অহা 18 ডিচেম্বৰ তাৰিখে ছানবাৰ্ণ ফেষ্টিভেলৰ অংশ হিচাপে মহালক্ষ্মী ৰেচ কৰ্ছত, 19 ডিচেম্বৰ তাৰিখে ইণ্ডিয়ান স্নিকাৰ ফেষ্টিভেলৰ অংশ হিচাপে আৰু বেংগলোৰত ছানবাৰ্ণ এৰেনাৰ অংশ হিচাপে চেইনস্মোকাৰ্ছে অনুষ্ঠিত কৰিব কনচাৰ্ট। এতিয়া আপুনি কল্পনা কৰক হাজাৰ হাজাৰ মানুহ, বিশাল ষ্টেজ এখন আৰু চাৰিওফালে বহুৰঙী লাইট আৰু তাতে বাজি উঠিছে এই মুহূৰ্তটো চেইনস্মোকাৰ্ছক ভাল পোৱা প্ৰতিগৰাকী অনুৰাগীৰ বাবে কিমান যে বিশেষ হ'ব ভাবি চাওকচোন। আপোনালোকে এতিয়া আমাক জনাওক আপুনি কোনখন কনচাৰ্টৰ অনুৰাগী হ'ব। লগতে এনে কনচাৰ্টৰ যদি আৰু খবৰ জানিব বিচাৰে তেতিয়াহ'লে চাই থাকক চিত্ৰবন। Citrabon. Citrabon.